Guys, welcome to the wonderful YouTube channel. আজি লৈছো বহুত ধুনিয়া ধুনিয়া গেৰো ডিজাইনৰ মিক্স পাটৰ কালেকচন বহুতে মোক কৈ আছিল গেৰো ডিজাইনৰ মিক্স পাটৰ কালেকচন আনিবলৈ হেকাৰণে আজি গেৰো ডিজাইনৰ মিক্স পাটৰ কালেকচন লৈ আহিছো আশা কৰো আপোনালোকে চাই ভাল পাব আৰু যি সকলে মোৰ চেনেললৈ নতুন কৈ আছে প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্ট কৰিব আৰু লগতে ভিডিওটো স্কিপ নকৰাকৈ চাব স্কিপ নকৰাকৈ চালে কাপোৰৰ ইনফৰমেশন সকলো কেনেকৈ লব পাৰিব আৰু প্ৰাইচৰ ওপৰত জানিব পাৰিব তো বলক ভিডিওটো ষ্টাৰ্ট কৰো हम কাপোৰজোৰ গেৰো ডিজাইনৰ কাপোৰজোৰে দেখাবলৈ লৈছো এটো হৈ গল পিংক কালাৰ বহুত এটা ধুনিয়া পিংক কালাৰ হয় কি পিংক কয় মই নাজানো কিন্তু পিংক কালাৰ হয় পিংক কালাৰ পিংকৰ ভিতৰত পৰে বহুত বেছি ধুনিয়া হয় আৰু মই প্ৰথমতে চাদৰখনে দেখাই দিছো আচলটো বহুত হেভি কৈ ওয়ার্ক কৰা আছে গোল্ডেন গুনা সিলভাৰ গুনা দুইটা ওয়ার্ক কৰা আছে আসবি হেভি কাপোৰ হ'ব গোল্ডেন গুনা আচলটো বহুত হেভি কৈ কৰা আছে গোল্ডেন গুনা আৰু সিলভাৰ গুনা দুইটা ওয়ার্ক কৰা আছে আৰু এনেকৈ বাটাৰফ্লাই সিলভাৰ গুনা ওয়ার্ক কৰা আছে আকৌ এনেকৈ হেভি কৈ ওয়ার্ক কৰা আছে আৰু সৰু সৰু কৈ বুটা কৰা আছে সিলভাৰ গুনা গোল্ডেন গুনা আৰু এটো হৈ গল গেৰো ডিজাইনটো গুটেইটোতে হেভি কৈ গোল্ডেন গুনা ওয়ার্ক কৰি দিছে বহুত বেছি ধুনিয়া লাগিছে আৰু এটো হৈ গল এখন হৈ গল চাদৰখনৰ আকৌ এনেকৈ ডিজাইন কৰা আছে গুটেই চাদৰখন বহুত বেছি হেভি কৈ কৰা আছে আৰু লগতে এইগিটা হৈ গল সাইড পাৰি গিটাও বহুত ধুনিয়া হয় গোল্ডেন গুনা সিলভাৰ গুনা দুইটা ওয়ার্ক কৰা আছে সাইড পাৰি গিটা হেভি কৈ কৰা আছে মিডিয়াম সাইজৰ সাইড পাৰি হ'ব চাদৰখন বহুত বেছি ধুনিয়া লাগিছে আকৌ এবাৰ মই দেখাই দিছো এখন হৈ গল চাদৰখন গেৰো ডিজাইনটো আৰু এটো হৈ গল এনেকৈ কৰা আছে এটো হৈ গল চাদৰখনৰ গেৰো ডিজাইনটো কালাৰটোত আপেল পিংক কালাৰ বুলি ক'ব পাৰিব মেখেলাখনো হেভি কৈ ওয়ার্ক কৰা আছে চাওক আচলৰ চাদৰৰ আচলৰ গতে এনেকৈ ওয়ার্ক হ'ব বহুত বেছি ধুনিয়া হয় মেখেলাখন এখন চাওক এখন হৈ গল মেখেলাখন আৰু ওপৰলৈকে এখন হৈ গল মেখেলাখন ওপৰলৈকে ফুল হ'ব মেখেলাখনটো আৰু ইয়াৰ ব্লাউজ পিচটো হেভি হ'ব ব্লাউজ পিচটো বহুত ধুনিয়াকৈ স্লিপছত ওয়ার্ক দিয়া আছে এয়া চাওক এইগিটা এটো হৈ গল স্লিপছৰ কাৰণে এনেকৈ ওয়ার্ক দিছে স্লিপছৰ কাৰণে এনেকৈ ওয়ার্ক দিয়া আছে আৰু গুটে বডিতে এনেকৈ ওয়ার্ক কৰা আছে 3/4 ব্লাউজ পিচ হ'ব আৰু ভকত মানুহে চিলাবলৈও ধুনিয়া হ'ব এটো চাওক এটো হৈ গল স্লিপছৰ ওয়ার্ক আৰু এনেকৈ বডিত ওয়ার্ক কৰা আছে ব্লাউজ পিচটো বহুত ধুনিয়া হয় ডিজাইনৰ সৈতে কাপোৰৰ কোৱালিটিৰ সৈতে বহুত বেছি ভাল পাব আৰু এই গেৰো ডিজাইনৰ কাপোৰবিলাক মিক্স পাটৰ সাধাৰণতে 3000 ৰ ভিতৰত পোৱা যায় আৰু মোৰ ইয়াত ললে আপোনালোকে আজি মাৰ্কেটতকে বহুত তেলে স্ক্ৰিনশ্বট পঠায় স্ক্ৰিনত দিয়া নাম্বাৰত আপোনালোকে অনলাইন যিকোনো মুদত পে কৰি আপোনালোকে এই কাপোৰজোৰ লব পাৰিব এই কাপোৰজোৰ কেৱল মাত্ৰ 2150 रुपीसত আপোনালোকে লব পাৰিব প্লেজৰ মেহেন্দি গ্ৰীন কালাৰত আছে আৰু সিলভাৰ গুনা ৰেড কালাৰ মিনা কৰা আছে সিলভাৰ গুনা ৰেড কালাৰ হেভি কাপোৰ হ'ব হেভি জোৰা হ'ব আৰু পিওৰ পাটৰ কাপোৰৰ দৰে ডিজাইনৰ জোৰা হ'ব এয়া চাওক এটো হৈ গল আচলটো চাওক আচলটো কিমান বেছি হেভি হয় সিলভাৰ গুনাত এখন বহুত হেভি কৈ কৰা আছে এনেকৈ পিওৰ মেহেন্দি গ্ৰীন কালাৰৰ যিবিলাক পাটৰ কাপোৰৰ ডিজাইন থাকে তেনেকুৱা ডিজাইনৰ কাপোৰ হ'ব সিলভাৰ গুনাত এনেকৈ ৰেড কালাৰ মিনা কৰা আছে দুটা ডিজাইনত বুটা কৰা আছে গুটেই গাতে হেভি কৈ এনেকৈ ওয়ার্ক কৰা আছে বহুত ধুনিয়া লাগিছে কাপোৰজোৰ এয়া চাওক এটো হৈ গল আচলটো বহুত ধুনিয়া হয় এই কাপোৰজোৰ বহুত বেছি ভাল লাগিছে যদি লব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি ৰাখিব এই চাদৰখন আচলটো চাওক হেভি কৈ ওয়ার্ক কৰা আছে এনেকৈ ধুনিয়াকৈ ওয়ার্ক কৰা আছে বহুত বেছি ধুনিয়া হয় কাপোৰজোৰ আৰু আচলটো আকৌ এনেকৈ ওয়ার্ক কৰা আছে বহুত ধুনিয়া হয় কাপোৰজোৰ বহুত বেছি ভাল লাগিছে লাইটে সকলো ৰঙৰ মানুহকে বহুত বেছি ধুনিয়া লাগে আৰু তাতে সিলভাৰ গুনা ৰেড কালাৰ মিনা কৰা আছে বহুত ধুনিয়া লাগিছে এই কাপোৰজোৰ বহুত বেছি হেভি কৈ কৰা আছে আৰু ওপৰলৈকে এনেকৈ ফুল কৰা আছে গ্ৰীন কালাৰ আচল আছে মেহেন্দি গ্ৰীন কালাৰ মেইন কালাৰটো মেহেন্দি গ্ৰীন কালাৰ হয় মেখেলাখনো বহুত হেভি হ'ব বহুত ধুনিয়া হ'ব একদম পিওৰ পাটৰ কাপোৰৰ দৰে ডিজাইন হয় যিসকলে পিওৰ পাটৰ কাপোৰৰ দৰে মিক্স পাটৰ কাপোৰ যদি লব বিচাৰিছিলে তেতিয়াহলে এই কাপোৰজোৰ লব পাৰিব আৰু লগতে মই সাইড পাৰি আৰু ব্লাউজ পিচ দেখাই দিছো এইগিটা চাওক এইগিটা হৈ গল সাইড পাৰি গিটা কিমান ধুনিয়া হয় চাওক এইগিটা হৈ গল সাইড পাৰি
সাইড পাৰি গিটা লগতে কাপোৰৰ কোৱালিটিটো আপোনালোকে চাব পাৰিব কাপোৰৰ কোৱালিটিটো বহুত বেছি ভাল পাব আৰু লগতে এটো হৈ গল ব্লাউজ পিস কাৰণে এনেকৈ ওয়ার্ক দিয়া আছে লগতে এটো প্লেন ব্লাউজ পিস হ'ব আৰু লগত এগিটা হৈ গল সাইড পাৰি ব্লাউজ পিস মেখেলা ব্লাউজ সকলো বিলাকৰ কম্বিনেশন বহুত বেছি ধুনিয়া হয় খেলা আৰু সাদৰৰ কম্বিনেশন বহুত বেছি ধুনিয়া হয় যদি লব বিচাৰিছে এই কাপোৰটো আপোনালোকে 2000 रुपीसत লব পাৰিব যদি লব বিচাৰিছে এই কাপোৰটো 2000ত আপোনালোকে লব পাৰিব কাপোৰটো হৈ গল এজুৰ গেৰ ডিজাইনৰ কাপোৰযোৰ একেটা ডিজাইনে হয় কিন্তু লেভেন্ডাৰ কালাৰত আছে যেটো নেকি এতিয়া বহুত চলিছে লেভেন্ডাৰ কালাৰ বহুত বেছি ভাল লাগে সকলোকে মই সাদৰখন মেলি দেখাই দিছো যেহেতু সকলো ৰঙতে কাপোৰবিলাক দেখিবলৈ বেলেগ লাগে সেইকাৰণে মই দেখাই দিছো এইগিটা হৈ গল সাইড পাৰি এয়া সব এইগিটা হৈ গল সাইড পাৰি গোল্ডেন গুনা সিলভাৰ গুনা ওয়ার্ক কৰা আছে এনেকৈ আসলটো কৰা আছে এইজু বহুত বেছি নেদেখালেও হ'ব কাৰণ ইয়াৰ ডিজাইনটো আগতে দেখুৱাই আছে লেভেন্ডাৰ কালাৰ হয় কালাৰটো কাৰণে মই দেখাই দিছো এইগিটা এটো হৈ গল গেৰ ডিজাইনটো বহুত ধুনিয়াকৈ কৰা আছে লগতে এটো হৈ গল আসলটো সাইড পাৰি আসল মেখেলা সকলো মই দেখাই দিলো এটো হৈ গল গেৰ ডিজাইন আৰু লগতে মই মেখেলাখন ব্লাউজ পিসটো দেখুৱাই দিছো এখন হৈ গল মেখেলাখনো হেভি কৈ এনেকৈ ওয়ার্ক কৰা আছে মেখেলাখনো ধুনিয়া লাগিছে মই কালাৰটো কাৰণেহে দেখাই দিছো বহুত ধুনিয়া লাগিছে আৰু লগতে ব্লাউজ পিসটো দেখাই দিছো ব্লাউজ পিসটো একেই স্লিপছৰ কাৰণে ধুনিয়াকৈ এনেকৈ ওয়ার্ক কৰি দিছে আৰু লগতে এনেকৈ হেভি কৈ ওয়ার্ক কৰা আছে এইটো আপোনালোকে কেৱল মাত্ৰ 2150 रुपीसত লব পাৰিব ৰানী কালাৰ আৰু পিঙ্ক ৰানী কালাৰ আৰু গ্ৰীন কালাৰৰ মিনা কৰা আছে আসলত এনেকৈ ৰানী কালাৰ আৰু গ্ৰীন কালাৰ মিনা কৰা আছে এজু কাপোৰ বহুত মৰম লগা এজু কাপোৰ হয় এগিটা হৈ গল সাইড পাৰি গিটাত গোল্ডেন গুনা ৰানী কালাৰ আৰু গ্ৰীন কালাৰ মিনা কৰা আছে সাইড পাৰি গিটা চাই লওক সাইড পাৰি গিটাত বহুত ধুনিয়া হয় আৰু আসলটো হেভি হ'ব আসলটো বহুত বেছি হেভি হ'ব আৰু মাজৰ কালাৰটো মগৰ বুটা কৰা আছে মগৰ বুটাত গ্ৰীন কালাৰত ৰানী কালাৰ মিনা কৰা আছে গ্ৰীন কালাৰ ৰানী কালাৰ মিনা কৰা আছে গোল্ডেন মগৰ বুটাৰত গ্ৰীন কালাৰ আৰু ৰানী কালাৰ মিনা কৰা আছে গুটে হেভি কৈ এনেকৈ মগৰ বুটা কৰা আছে আৰু আসলটো এনেকুৱা হ'ব আসলটো বহুত বেছি হেভি হ'ব এই কাপোৰযোৰ বহুত বেছি মৰম লাগিছে আৰু হেভি লাগি বহুত বেছি মৰম লাগিছে আৰু হেভি লাগিছে আৰু লগতে এইখন হৈ গল মেখেলাখনো বহুত ধুনিয়া হয় হেভি হ'ব মেখেলাখন এসক এখন হৈ গল মেখেলাখনো হেভি হ'ব আৰু ওপৰলৈকে ফুল হ'ব আঠুৰ ওপৰলৈকে ফুল আছে পিঙ্ক কালাৰ হ'ব আৰু ব্লাউজ পিসটো এনেকৈ স্লিপছৰ কাৰণে এনেকৈ ওয়ার্ক দিয়া আছে আৰু গুটেইটো হেভি কৈ ওয়ার্ক কৰা আছে গোল্ডেন গুনা ৰেড কালাৰ মিনা আৰু এটাত গ্ৰীন কালাৰ মিনা কৰা আছে দেখাই দিছো এসক পার্পল কালাৰ হয় আসল গিটা পার্পল কালাৰ আছে আৰু পার্পল কালাৰ ব্লাউজ পিস আছে বহুত মৰম লাগিছে কাপোৰযোৰ বহুত মৰম লাগিছে আৰু এই কাপোৰযোৰ লব গলে এইযোৰ আগৰটো ভিডিঅত মই এই কাপোৰযোৰ দেখাইছিলো লগে সোল্ড আউট হৈ গৈছিলে পুনৰ ষ্টক হৈছে বহুতে মোক বিচাৰি আছিল সেইকাৰণে মই দেখাই দিছো কাৰণ হোৱাটছএপত যিবিলাক মেছেজ আহে আকৌ বিচৰা হেবিলাক মেছেজ বিলাক পুৰা বহুত বেছি মেছেজ হোৱাৰ কাৰণে খেলিমেলি হৈ যায় তো সেইকাৰণে মই ভিডিঅতে দেখুৱাই দিছো বহুত বেছিকৈ নেদেখাও অলপ দেখাই দিছো বহুত মৰম লাগিছে আৰু কাপোৰৰ কোৱালিটিৰ কাৰণে সকলোৱে বহুত ভাল পাইছে যি সকলে লৈছে এটো চাওক এইগিটা হৈ গল সাইড পাৰি স্কিন কালাৰ আসলটো স্কিন কালাৰত আছে গোল্ডেন গুনা ওয়ার্ক কৰা আছে আসলটো চাওক হেভি হয় কাপোৰৰ কোৱালিটি বহুত ভাল পাব এয়া চাওক হিংখাব ডিজাইনত গোল্ডেন গুনাত সিলভাৰ গুনা মিনা কৰা আছে আৰু সিলভাৰ গুনাত গোল্ডেন গুনা মিনা কৰা আছে সৰু গুটেইটোতে এনেকৈ ওয়ার্ক কৰা আছে বহুত ধুনিয়া হয় কাপোৰৰ কোৱালিটি বহুত ভাল হ'ব এই কাপোৰযোৰ একদম পিওৰ পাটৰ কাপোৰৰ দৰে ডিজাইন হ'ব এয়া চাওক এটো হৈ গল আসলটো স্কিন কালাৰ কৰা আছে বহুত ধুনিয়া লাগিছে এই কাপোৰযোৰ বহুত ধুনিয়া লাগিছে আৰু লগতে মই মেখেলাখন দেখাই দিছো এখন হৈ গল মেখেলাখন ওপৰলৈকে ফুল হ'ব বহুত ধুনিয়াকৈ কৰা আছে স্কিন কালাৰ হ'ব সকলোকে বহুত বেছি ভাল লাগিব এই কাপোৰযোৰে আৰু যটো ভিডিঅত এই কাপোৰযোৰ বহুত বেছি পছন্দ কৰিছে যি সকলে মোক হোৱাটছআপ কৰিছিলে স্ক্ৰিনশ্বট পঠাইছিলে তেওঁলোকে এই কাপোৰযোৰ পুনৰ ষ্টক হৈছে লব পাৰিব স্ক্ৰিনশ্বট পঠাব যি গৰাকী আগতীয়াকৈ স্ক্ৰিনশ্বট পঠাব তেৱে পাব আৰু এটো হৈ গল ব্লাউজ পিসটো চাওক ব্লাউজ পিসটো বহুত বেছি মৰম লগা হয় বহুত ধুনিয়া হয় মৰম লগা হয় স্কিন কালাৰ হয় সকলোকে এই ব্লাউজ পিসটো ভাল লাগিব ভিডিঅত কিমান ভাল লাগিছে নাজানো কিন্তু ভিডিঅত যে ধুনিয়া হয় কাপোৰযোৰ
খন চাদৰ হয় চাদৰখনো বহুত ধুনীয়া লাগিছে আৰু এই কাপোৰযোৰ কেৱল মাত্ৰ 2050 रुपीसত ল'ব পাৰিব যদি ল'ব বিচাৰিছে স্ক্ৰিনশ্বট পঠাব আৰু আজিলৈ ভিডিও বিলাক যদি চাই ভাল পাইছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু লগতে কমেন্ট কৰিব আৰু প্লিজ শেয়াৰ কৰি দিব আৰু শেয়াৰ কৰাৰ লগতে এনেকৈ মোৰ লগত সদায় কানেক্টেড হৈ থাকিব আৰু সকলো বহুত বেছি সুখে থাকক তাৰে কামনাৰে আজিলৈ আহিছো নমস্কাৰ